Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেলটোত স্বাগতম। সো আজি আমি বিএ থাৰ্ড চেমিষ্টাৰ পলিটিকেল সায়েন্সৰ ইউনিট 2 তাত্ত্বিক পৰিৱেক্ষণ নামৰ অধ্যায়টোৰ পাৰ্ট 4 ক্লাছ তোমালোকৰ মাজলৈ লৈ আছো। বহুতে কমেন্ট কৰিছিল যে পাৰ্ট 4 ক্লাছ কিয় নিদিয়ে। সো মই সেইভাবে তোমালোকৰ মাজলৈ আজি পাৰ্ট 4 ক্লাছটো লৈ আহিছো। সো ইয়াৰ আগত আমাৰ অলৰেডি 25টা কোৱেশ্চন আনসাৰ আলোচনা কৰা হৈছে। সো আজি আমি 26ৰ পৰা আৰম্ভ কৰিম। আৰু আজি দুটা বৰ্ড কোৱেশ্চন আলোচনা কৰা হ'ব। কোৱেশ্চন দুটা খুব গুৰুত্বপূৰ্ণ হয়। আৰু এই কোৱেশ্চন দুটাৰ ভিতৰত এটা নহয় এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষা থাকিবই। সো খুব ইম্পৰ্টেন্ট হয়। সো গতিকে বলক আমি আৰম্ভ কৰোঁ। কোৱেশ্চন নম্বৰ 26, ফেইলৰৰ প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বৰ ওপৰত আগবঢ়োৱা নীতিসমূহ উল্লেখ কৰা। আমি পাৰ্ট 3 ক্লাছত আলোচনা কৰিছিলোঁ যে ফেইলৰৰ প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বৰ ওপৰত 14টা নীতিৰ কথা উল্লেখ কৰিছিল তেওঁৰ যিখন গ্ৰন্থ আছিল, হয়নে? সো আজি আমি এই নীতিসমূহৰ বিষয়ে আলোচনা কৰিম। উত্তৰ, ফেইলে তেওঁৰ গ্ৰন্থ জেনেৰেল এণ্ড ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্টত প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বৰ ওপৰত 14টা নীতি উল্লেখ কৰিছে। সেই নীতিবিলাক হ'ল 1 নম্বৰ, শ্ৰম বিভাজন বা বিশেষীকৰণ, ডিভিজন অফ ৱৰ্ক অৰ স্পেচিয়েলাইজেশ্যন। ই সংগঠনৰ প্ৰকৃতিৰ বিধান আৰু দক্ষতা বৃদ্ধি কৰে। আমি পাৰ্ট 3 ক্লাছত আলোচনা কৰিছিলোঁ যে টেইলাৰে শ্ৰমিকৰ ওপৰত গুৰুত্ব দিছিল আৰু ফেইলৰে শ্ৰমিকৰ ওপৰত গুৰুত্ব দিয়া নাছিল, তেওঁ কাম আৰু সংগঠনৰ ওপৰতহে জোৰ দিছিল। সো 1 নম্বৰ আমি কি পালোঁ যে শ্ৰম বিভাজন আৰু বিশেষীকৰণ। 2 নম্বৰ নীতি, কৰ্তৃত্ব আৰু দায়িত্ব, অথৰিটি এণ্ড ৰেছপন্সিবিলিটি। কৰ্তৃত্ব হ'ল আদেশদানৰ অধিকাৰ, যাক অধস্থন কৰ্মচাৰীসকলে মানি চলিব লাগিব। কৰ্তৃত্ব আৰু দায়িত্ব পৰস্পৰ সম্পৰ্কযুক্ত, সেইকাৰণে উভয়ৰ মাজত সমতা থকা প্ৰয়োজন। এজন ব্যক্তিয়ে যিমান কৰ্তৃত্ব পায় তেওঁৰ সিমান দায়িত্বও থাকিব। 3 নম্বৰ নীতি, ডিচিপ্লিন, শৃংখলা পৰায়ণতা। শৃংখলা মানে হ'ল আদেশ মানি চলা, উচ্চ বিষয়ক সন্মান দেখুওৱা, মনোযোগৰ সৈতে কাম কৰা আদিক বুজায়। কোনো সংগঠন ভালদৰে পৰিচালনাৰ বাবে শৃংখলাৰ প্ৰয়োজন। 4 নম্বৰ, ইউনিটি অফ কমাণ্ড, আদেশৰ ঐক্য। তলতীয়া কৰ্মচাৰীসকলে এজন মাত্ৰ ঊৰ্ধ্বতন বিষয়াৰ ওচৰত দায়বদ্ধ থাকিব। কৰ্তৃত্ব আৰু আদেশ প্ৰত্যক্ষভাৱে এজন মাত্ৰ উচ্চ বিষয়াৰ পৰা অহা উচিত। এজন নিম্ন পৰ্যায়ৰ কৰ্মীৰ ওচৰত একাধিক পৰিচালকে কৰ্তৃত্ব কৰিলে আৰু নিৰ্দেশ দিলে সংগঠনত বিশৃংখলতাই দেখা দিব। এনে নীতিয়ে টেইলাৰৰ নীতিৰ বিৰোধিতা কৰে। তো কি হয়, ধৰক যিকোনো এটা কাম শ্ৰমিক হ'ল এজন আৰু মেনেজাৰ হ'ল 4-5জন, মানে উচ্চ বিষয়া পদস্থ হ'ল 4-5জন। সেই 4-5জন উচ্চ বিষয়া পদস্থই যদি বাৰে বাৰে কৈ থাকে শ্ৰমিকজনক যে এইটো কাম কৰা, সেইটো কাম কৰা, এইটো কাম কৰা, শ্ৰমিকজনৰ কিন্তু খং উঠি যাব। শ্ৰমিকজনে ডাইৰেক্ট ক'ব দিব পাৰে যে মই কাম বন নকৰোঁ, হয়নে? সো ফেইলৰে কি কৈছে যে এজন শ্ৰমিকৰ ওপৰত একাধিক উচ্চপদস্থ বিষয়াই আদেশ বা কৰ্তৃত্ব দিব নোৱাৰিব। 5 নম্বৰ নীতি, নিৰ্দেশৰ ঐক্য, ইউনিটি অফ ডাইৰেকশ্যন। একোটা বিভাগ বা শাখাৰ কামৰ বাবে এটা কৰ্তৃত্বপক্ষ আৰু এটা পৰিকল্পনা থাকিব। ইয়াৰ বাবে সৰ্বোচ্চ স্তৰত সমন্বয়ৰ প্ৰয়োজন। তো কি হয়, যিকোনো এটা কাম কৰাৰ আগতে প্ৰথমে সেই কামটো কেনেকৈ কৰা হ'ব বা কেনেদৰে কৰিলে অধিক সুফল লাভ কৰিব পাৰি, সো এইটো এটা পৰিকল্পনা থাকিব লাগিব, হয়নে? 6 নম্বৰ, অধিক্ৰমিক যোগসূত্ৰ, স্কেলাৰ চেইন। সাংগঠনিক গাঁথনিৰ সৰ্বোচ্চ স্তৰৰ পৰা সৰ্বনিম্ন স্তৰলৈকে পৰস্পৰৰ এটা যোগসূত্ৰ ৰাখিব লাগিব। এজনক অতিক্ৰম কৰি আনজনক কৰ্তৃত্ব প্ৰয়োগ কৰিব নোৱাৰে। প্ৰধান প্ৰশাসকে স্তৰ পৰস্পৰৰ জৰিয়তে যিকোনো ব্যক্তিক নিৰ্দেশ দিব পাৰে। 7 নম্বৰ নীতি, চেণ্ট্ৰেলাইজেশ্যন, কেন্দ্ৰীয়কৰণ। সংগঠন কেন্দ্ৰীয়ভূত হোৱা উচিত, অৱশ্য ইয়াৰ মাত্ৰা নিৰ্ভৰ কৰিব অৱস্থাৰ ওপৰত। সকলোৰে স্বাৰ্থত এই নীতি পালন কৰিব লাগিব। 8 নম্বৰ, অৰ্ডাৰ, বিন্যাস। ফেইলৰৰ মতে বিন্যাস বুলি ক'লে যোগ্য ব্যক্তিক যোগ্য পদ দিয়া বুজায়। যিকোনো এটা কামৰ বাবে সুফল আশা কৰিবলৈ হ'লে প্ৰশিক্ষণপ্ৰাপ্ত যোগ্য ব্যক্তিৰ প্ৰয়োজন আছে। যদি অপ্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিক নিযুক্তি দিয়া হয় তেনে কামত বিযুক্তি ঘটিব আৰু সুফল আশা কৰিব নোৱাৰি। 9 নম্বৰ, সমতা, ইকুৱেলিটি। কোনো এটা কাম সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হ'লে কৰ্মচাৰীসকলৰ মাজত সমতা থকাটো প্ৰয়োজন। 10 নম্বৰ, কৰ্মীসকলৰ পাৰিশ্ৰমিক। কৰ্মীসকলৰ দৰমহা ন্যায্য জীৱন ধাৰণৰ পক্ষে পৰ্যাপ্ত আৰু শ্ৰমিকৰ প্ৰান্তিক উৎপাদনশীলতাৰ সমান হ'ব লাগিব। তো কি
কৰ্মীসকলে যিখিনি কাম বন কৰিব সেই কাম বনৰ বাবদ তেওঁলোকক দৰমহা বা চালাৰি দিব লাগিব। বহুতো মেনেজাৰে কৰ্মচাৰীক পইচা দিব নোখোজে। মোৰ লগতে এনেকুৱা ঘটনা ৩-৪বাৰমান ঘটিছে। 2 বছৰমান আগৰ ঘটনা। মই যেতিয়া হাজিৰা কাম কৰিছিলোঁ, বৰ্তমানো হাজিৰা কাম কৰোঁ, সেই সময়ত মই হাজিৰা কাম কৰিছিলোঁ, মোৰ ভালদৰে মনত আছে। কিমান যে কষ্ট হৈছে মই নিজে গম পাইছোঁ, বাট আজিলৈকে মই পইচা পোৱা নাই। আচলতে এনেকুৱা কৰিব নালাগে। শ্ৰমিকসকলক যিখিনি টকা হয় তেওঁলোকে কাম কৰি অহা পইচাটো পাব, হয়নে? চ' তেওঁলোকে এনে পইচা নোখোজে। চ' যিখিনি পইচা হয় আচলতে দিব লাগে পইচাখিনি। 11 নম্বৰ নীতি, সামগ্ৰিক স্বাৰ্থৰ ওচৰত ব্যক্তি স্বাৰ্থৰ নতি স্বীকাৰ। এই নীতিৰ অৰ্থ হ'ল যে প্ৰশাসনৰ স্বাৰ্থই ডাঙৰ, কৰ্মীসকলৰ ব্যক্তিগত স্বাৰ্থ নহয়। ৰাইজৰ হিতাৰ্থে ব্যক্তি স্বাৰ্থ বলি দিব লাগিব। 12 নম্বৰ, কৰ্মীসকলৰ চাকৰিৰ অস্তিত্ব, ষ্টেবিলিটি অফ টেঞ্জাৰ। সংগঠনৰ কৰ্মীসকলক যোগ্যতা দেখুৱাবৰ কাৰণে সুযোগ দিব লাগিব আৰু বিনা কাৰণত পদচ্যুত কৰিব নোৱাৰিব। 13 নম্বৰ, কৰ্ম উদ্যোগ। পৰিচালকসকলে তেওঁলোকৰ অভিমান ত্যাগ কৰি তলতীয়া কৰ্মচাৰীসকলৰ মাজত আত্মবিশ্বাস জগাই তুলিব লাগিব, যাতে তেওঁলোকে উদ্যোগ গ্ৰহণ কৰিবলৈ উৎসাহিত হয়। 14 নম্বৰ নীতি, দলবদ্ধভাৱে কাম কৰাৰ মনোযোগ। সংগঠনৰ কৰ্মীসকলৰ মাজত একগোট হৈ কাম কৰাৰ ভাৱ জগাই তুলিব লাগিব, কাৰণ কৰ্মীসকলৰ মাজত থকা একতাই হ'ল সংগঠনৰ শক্তি। চ' ফেইলৰে এই 14টা নীতি আগবঢ়াইছিল আৰু এই 14টা নীতিৰ ওপৰতে প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বটো গঢ় লৈ উঠিছে। এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই, প্লিজ লাইক কৰা, আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। তোমালোকৰ কাৰণে মই ইমান কষ্ট কৰোঁ, তোমালোকে ছাবস্ক্ৰাইব নকৰা, চ' বহুত বেয়া লাগে। ঠিক আছে, চ' ছাবস্ক্ৰাইব কৰিবা চেনেলটো, তোমালোকৰ সহায় হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি যাম। কুৱেশ্যন নম্বৰ 27, প্ৰশাসনীয় ব্যৱস্থাপনা তত্ত্বৰ দুটা ত্ৰুটি বা দোষ লিখা। উত্তৰ, প্ৰশাসনীয় ব্যৱস্থাপনা তত্ত্বৰ দুটা দোষ হ'ল: 1 নম্বৰ, প্ৰশাসনিক ব্যৱস্থাপনাই সংগঠনৰ অকল আনুষ্ঠানিক দিশটোৰ কথাহে চিন্তা কৰিছে। ই কোনো অনুষ্ঠানৰ আনুষ্ঠানিক দিশৰ প্ৰতি লক্ষ্য ৰখাত ব্যৰ্থ হৈছে। 2 নম্বৰ, এই তত্ত্বই সংগঠনৰ মানৱিক দিশটোক অৱজ্ঞা কৰিছে। ইয়াত মানুহক যন্ত্ৰৰ অংশ হিচাপে বিবেচনা কৰা হয়। তোমালোকে ফেইলৰৰ যি 14টা নীতি আছে, যি আমি প্ৰশ্নটো আলোচনা কৰিলোঁ, এই প্ৰশ্নটোৰ এনচাৰটো তোমালোকে ভালদৰে মনত ৰাখিবা, কাৰণ এই প্ৰশ্নটোৰ পৰীক্ষাত আহে। আৰু এটা প্ৰশ্ন আছে, সেইটো হ'ল পস্কপ ধাৰণা, লুথাৰ গুলিকৰ যিটো পস্কপ ধাৰণা আছিল, সেই পস্কপ ধাৰণাটো ব্যাখ্যা কৰা। এইটো 10 মাৰ্কৰ প্ৰশ্ন হয়। চ' পস্কপ ধাৰণাটো মই ভাবিছিলোঁ আজি আলোচনা কৰিম, বাট নহ'ল, ক্লাছটো বহুত দীঘলীয়া হৈ যাব। চ' ইয়াৰ পৰৱৰ্তী ক্লাছত আমি পস্কপ ধাৰণাটোৰ ব্যাখ্যা সম্পৰ্কে আলোচনা কৰিম। ঠিক আছে, চ' শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।